बिटिआरनि गाहाय जिल्ला क'क्राझार सहरनि बिखायाव थानाय रुपनाथ ब्रह्म सुबुंसाय देहा फाहामसालिखौ क'क्राझार मेडिकेल कलेजजों सरजाबनायनि सायाव खेंफोरथि होदों। दिनै बेनि सायावनो क'क्राझार जिल्ला बेंगिरि बर्नाली देखाया खौरांगिरि मेलाव गोनां बाथ्राखौ फोरमायदों। जिल्ला बेंगिरिया बुंदों, क'क्राझार आरएनबि देहा फाहामसालिखौ मेडिकेल कलेजजों सरजाबनाय खामानिया थाबैनो सोलिगोन। হয় যোৱাকালি এই বিষয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভিডিঅ' কনফাৰেন্স লৈছিলে আৰু আজি অলপ সময় আগতে আমি SOP এখন পাইছোঁ হেল্থ ডিপাৰ্টমেণ্টৰ পৰা আৰু আমি একেদিন যোৱা 2-4 দিনৰ পৰা বিভিন্ন বিভাগৰ লগত মিটিংছ কৰি থকা হৈছে, যিখিনি সংশ্লিষ্ট বিভাগ আৰু কৰ্তৃপক্ষ আছে। আৰু আজি SOPখন পোৱাৰ পিছত এতিয়া আমাৰ প্লেনিংটো ষ্টাৰ্ট হ'ব যে পৰ্যায়ক্ৰমে আমি কোনকেইটা ডিপাৰ্টমেণ্ট, চাৰ্জিকেলখিনি কেতিয়া, গাইনকলজি ডিপাৰ্টমেণ্ট, নন চাৰ্জিকেল, OPD, IPD কি ধৰণে আমি ছাকচেছিভলি শিফটিং কৰাম, সেই প্লেনিংটো আজি আমি কৰিম আৰু মানে কনজিকিউটিভ ডেট অতি শীঘ্ৰেই এই শিফটিং প্ৰচেছটো কৰা হ'ব। এতিয়া কিছু ডিপাৰ্টমেণ্টছ পেৰেলেলি চলি থাকিব আৰু তাৰে পিছৰ যিখিনি প্লেনিং হ'ব সেইটো স্বাস্থ্য বিভাগৰ লগত আমি বহি পেলাই সেই ডিচিশ্যনটো লোৱা হ'ব। তাৰমানে এতিয়া যিখন SOP আহিছে, মোৰ হাতত আছে SOPখন। চ' সেইটোত কিছু ডিপাৰ্টমেণ্ট পেৰেলেলি চলি থাকিব বুলি কৈছে কিছু দিনৰ বাবে, আৰু কিছু ষ্টাফ তাতে দিয়া হ'ব, কিছু ষ্টাফটো হস্পিটেলত মেডিকেল কলেজত অলৰেডি দিয়া আছে, লাইক প্ৰিন্সিপাল দিয়া আছে, তেনেকৈ কিছু ষ্টাফ দিয়া আছে। তো অলপ আমি বহি এতিয়া প্লেনিংটো কৰাৰ পিছত আৰু ডিটেইলছত আমি ক'ব পাৰিম। হ'ব কথাটো মই হেল্থ ডিপাৰ্টমেণ্টৰ লগত মই যেনেকৈ কৈছোঁ যে ফাইনেল হেৰিটো মই নাজানো আৰু কিছু ডিপাৰ্টমেণ্টছ পেৰেলেলি চলি থাকিব বুলিও কোৱা হৈছে। তো এইটো অনলি আফটাৰ প্ৰপাৰ ডিছকাশ্যন মই জনাব পাৰিম। এজ অফ নাও মই নাজানো। টেণ্টেটিভলি আই থিংক আমি মানে শ্বৰ্ট ন'টিছত আমি কৰিমেই আৰু শিফটিংটো। তো মানে যিমান সোনকালে সম্ভৱ হয় উইল ডু দ্য প্ৰচেছ। তেনেকুৱা টাইম ফ্ৰেম নাই, কিন্তু এতিয়া মানে সেইটোৱে আকৌ প্লেনিংটো যেতিয়া আমাৰ হৈ যাব সেইমতে আমি ফাইনেলাইজ কৰি তাৰপিছত মই আপোনালোকক জনাই দিম। নাই, অফক'ৰ্ছ নট। মেডিকেল কলেজততো ফেচিলিটিজ আৰু আপগ্ৰেডেডেই হয়, সেইটো সদায়ে হয়। এখন মেডিকেল কলেজ থাকিলে নিশ্চিতভাৱে যিখিনি ফেচিলিটিজ থাকে ভাল থাকে, ডিপাৰ্টমেণ্টছো থাকে। তো এনেকুৱা ধৰণৰ কোনো মানে হেৰি হ'ব নালাগে, এনেকুৱা ধৰণৰ মানে ৰাইজৰ মাজত এটা শংকাও হ'ব নালাগে। আৰু অলপ ডিটেইলছ মই গম পালে আকৌ আপোনালোকক জনাম। বাট ডেফিনেটলি মেডিকেল কলেজ এখন য'তেই মানে ইন এনি ডিষ্ট্ৰিক্ট অফ আছাম, মেডিকেল কলেজৰ অল ফেচিলিটিজ আৰ অলৱেজ ষ্টেট অফ দি আৰ্ট ভাল হয়। আৰু আমাৰ নতুনকৈ আপোনালোকে নিজেও কনষ্ট্ৰাকশ্যনখিনি দেখিছে। সেইটোৱে মই গোটেই ডিটেইলছখিনি জনাম, অলপ দেৰিকৈ আপোনালোকক জনাই আছোঁ। এজ অফ নাও কিছু ডিপাৰ্টমেণ্টছ পেৰেলেলি চলিব, কিছু ডিপাৰ্টমেণ্টছ তাতে যাব। থেংক ইউ।